কিন্তু শুভ দিন কাৰণ কিহৰ কাৰণে কৈছোঁ তিৱা সাংস্কৃতিক সমাজ তিৱা ছাত্ৰ সন্থা আৰু ভাৰতীয় মহিলা সন্থাৰ উদ্যোগত জুঙাল বালু দিৱস উদযাপন কৰা হৈছে আৰু সেই গোটেই দৃশ্য আজি আপোনালোকে আমি দেখুৱাম আপোনালোকে উপভোগ কৰক আৰু আমি আহি এই গেটটো পালোঁ আপোনালোকে চাব পাৰিব পালোঁ আৰু বেছি দূৰ নাইকিয়া আমি নিচেই কাষতে আছোঁ জুঙাল বালুৰ মানে য'ত আজি জুঙাল বালু দিৱস উদযাপন কৰা হ'ব আৰু বেছি দূৰ নাইকিয়া আমি পালোঁহি গৈ আছোঁ বৰ্তমান সময়ত কণ্টেক পিছতে পামগৈ আমাৰ ড্ৰাইভাৰ হিচাপে আছে ইয়াত থৈ দিবি চাচোন গাড়ী এখন আৰু আহি বাইক থলোঁ
আহি আমি আমাৰ মুখ্য দুৱাৰ পাইছোঁহি জুঙাল বলহুত প্ৰৱেশ কৰিবৰ কাৰণে মানে ভিডিঅ' কৰা ফটো মাৰা ভিডিঅ' ফটো এইবিলাক জানা আমাৰ ইয়াত অসমীয়া আহিছে অলপ এটা gonong boy cari bai maha dewa I gonong do chunal bunne ai gonong do bido tewe logo teunga tinga bidin logo madinga ye na raja jadi raja hundo rai ni hundo begal raja huwa rai ni huwa galo Tiwa jadi nam thana kun thana kono do hi galo kono do Tiwa jadi aku kita sambut ke jeng bajona ini kawa kontra li kawa sol mukwa sal mukwa nam thana tak na aku kita sambut ke hi gan kono do ni ya dung guri ya guri jeng ya dung guri ya guri ni ya dung আৰু এতিয়া এই তিৱা গান গোৱাৰ সময় হৈছে আৰু তিৱা গান গাবৰ কাৰণে এতিয়া ইয়াৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি গৈছে পৌৰাণিকভাৱে পূৰ্বতে আমি জনজাতিসকলৰ বলিষ্ঠ নেতা হিচাপে পৰিচয় পোৱা আজিও আমি বুকু ডাঠ কৰি সমাজখনক আগুৱাই নিয়াৰ সাহস সুযোগ পাওঁ আজি অসম চৰকাৰৰ বলিষ্ঠ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ কুমাৰ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আৰু তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমি মধুকাক সমৰ্থন সম্বৰ্ধনা ডক্টৰ অনুজ কুমাৰ পেগু অসমৰ জাতীয় জীৱনৰ এটা সত্ৰা য'ত আমি সাহস বিচাৰিছোঁ তেখেতক আমি সদায় অভিনন্দন জনালোঁ আমাৰ মাজত উপস্থিত আছে ৰঙা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়া আমি তেখেতকো পৰিচয় কৰি দিব খুজিছোঁ আৰু যদি সকলো এখন ঠাইৰে তেখেতক অভিনন্দন জনালোঁ আৰু এই অনুষ্ঠানটোৰ অসমীয়া অনুষ্ঠান আমি স্থগিত ৰাখিব খুজিছোঁ বিভিন্ন উদ্বোধনী শিল্পীবৃন্দ হেল্ল' See
শিল্পীসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ শিল্পী জীৱনৰ উৎপত্তি কামনা কৰিছোঁ। আমি ইতিমধ্যে খবৰ পাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছেহি তিৱাৰ প্ৰাক্তন নায়কৰ নগাঁও জিলা সমিতিৰ সন্মানীয় সভাপতি বীৰেন লালুং ডাঙৰীয়া, তেখেতক চিনাকি কৰি দিয়াৰ আগতে আগবঢ়াই লৈ গৈ অসম গৌৰৱ প্ৰদান কৰা হৈছে মনোজ বসুমতাৰী। কোন হয় মনোজ বসুমতাৰী? তেখেত এজন গাহৰি পালক। তো আজি আমি মনোজ বসুমতাৰীয়ে শোণিতপুৰ জিলাত ব্যৱসায়িক ভিত্তিত বৃহৎ গাহৰি ফাৰ্ম পালন কৰি আৰু আনকো পালন কৰিবৰ কাৰণে আহি আহি আমাৰ উদন্ত যুৱক আমি ইয়াতে লগ পালোঁ, উদন্ত সাৰগৰু, আৰু তেওঁলোকৰ হাঁহি চাওক, আপোনালোকে হাঁহি চাই পাব। চশমাযোৰ পিন্ধাৰ পিছত কেনেকুৱা লাগে আপুনি ক'ব, আৰু আপোনালোকে গম পাব। উদন্ত যুৱক আৰু আমাৰ কিমান ধুনীয়া ধুনীয়া আমি, আৰু বহুতে কয় যে আমাৰ লালুঙৰ ছোৱালীবিলাক দেখিব বেয়া, কিন্তু চাওক আপোনালোকে কিমান সুন্দৰ সুন্দৰ ছোৱালী আপোনালোকে ইয়াত দেখিবলৈ পাইছে। আৰু আমাৰ লালুঙৰ প্ৰগ্ৰামবিলাক আপোনালোকে চাওক, ইয়াতে কেনেকুৱা ধৰণৰ ডিচিপ্লিন আছে, ডিচিপ্লিনটো চাওক। আৰু এইফালে প্ৰস্থান, আমাৰ ইয়াতে লিখাই আছে খাদ্যস্থলী, খাদ্যস্থলী। ধুনীয়া ধুনীয়া ছোৱালীবিলাক চাওক। মই এখানে চশমাই লগাব, যাতে কোনো বেয়া নাপায়, এফালে চালে এফালে বেয়া হ'ব ন, গতিকে মই ইয়াতে প্ৰদৰ্শনী কি আছে, প্ৰদৰ্শনী কি আছে আমি গম পাম চালেহে। আপুনি ডাষ্টবিনটো চাওক, আজিলৈ কি কি ইয়াতে পেলাইছে, মানে আজিৰ দিনটোত ডাষ্টবিনটোত চাওক, অলপ কাম দিছে সুন্দৰ। প্ৰদৰ্শনী মেলাত আপোনালোকে ইয়াতে দেখা পাব কিবা কিবি কিতাপ। আহি আহি আমি আমাৰ লগ পালোঁ দাদাক, ধুনীয়া টিপটপ হৈ আছে, জেণ্টলমেন, আৰু নিজৰ প্ৰগ্ৰাম যিহেতু অলপ হেণ্ডচাম হৈ আহিব লাগিব নহয় জানো বাৰু, তেনেকুৱা ধৰণৰ কথা। অ'কে দাদা, লগ পাই থাকিম, কঞ্চনদাক বহুত লগ পাই ভাল লাগিলে। আৰু আমি আহি আহি এইফালে আমি কাৰোবাক কাৰোবাক দেখিছোঁ, আৰু দেখি দেখি আমাৰ এজনী দেখা পালোঁ, চাৰ্লিনা আমচং। বৌ অ' বৌ
ৰ'দৰ চাপ পৰিছে প্ৰদৰ্শনী চাই আছে আৰু সুন্দৰ সুন্দৰ অঁ বঢ়িয়া বঢ়িয়া ভিডিঅ' বাইদেউ আহিছে ভিতৰত সোমাই যাওঁ হেৰাই যোৱা সম্পদসমূহ আজিৰ সময়ত এইবিলাক বিলুপ্তিৰ পথত আজি আধুনিক যুগৰ সময়ত এনেধৰণৰ সা সামগ্ৰীয়ে আমাৰ ঘৰত নকৰে কিন্তু আজি যিবিলাক অত্যাধুনিক যি সা সৰঞ্জাম এই সা সৰঞ্জামৰ জৰিয়তে আমি জীৱন নিৰ্বাহ কৰাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ কিন্তু আমাৰ পৰম্পৰা সংস্কৃতিৰ জৰিয়তে ৰক্ষা কৰা এই সামগ্ৰীসমূহ কিন্তু আমি মানে আঁতৰাই থৈছোঁ যে তেনে এটা সম্পদকে আমি ইয়াত আচলতে উপস্থাপন কৰিব বিচাৰিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে ৰাইজৰ আপুনি এটা চাওক এই বস্তুটো আমাৰ চুলাও জৰিয়তে আমাৰ লুম্ফই কয় আমাৰ এইটো আলোচনা কৰাৰ সময়ত এইটো হৈছে লুম্ফই ইয়াতে আমাৰ যিটো মানে এইটো চাকু এইটো চাম চেম 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 এই মন্ত্ৰৰ জৰিয়তে আমি আগবঢ়াই এইটো খাম বাৰু গামোচা খামচা আমাৰ যিখন খামচা এখন গামোচাখন আৰু ধৰক আমাৰ তিৱা ভাষাত খামচা কয় ৰজাসকলে তেওঁৰ দেহৰক্ষীসকলে এই ধান আৰু পানী কি বুলি কয় খাজং 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 চচকাই চাচকাই নাৰা 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 বৰডাল খুব সুন্দৰ আৰু নিশ্চয় কিছু কথা শিকিব পাৰিব আৰু 1985 চনতে এই মানে নৃত্যটি গণতন্ত্ৰ দিৱসত উপস্থাপন কৰা হৈছিল গোটেইখিনি ব্যৱস্থাপনাত মই নিজে সুভেন বৰদলৈ মোৰ নাম মই নিজে এই সম্পৰ্কে ইয়াত বিস্তৃত ব্যাখ্যা এই কিতাপখন এতিয়া বৰ্তমান মই মোৰ হাততে আছে তাকে ৰাইজৰ ওচৰত আগবঢ়াই দিছোঁ আমি ইয়াত এটা ক্ৰয় কৰা এটা হেৰি আছে বিনিময় আছে মূল্যটো এনে 60 টকা ৰাইজক আমি অ'কে দাদাই আমি জুঙাল বলহু এণ্ড হেৰি মই কেলেণ্ডাৰ দিলোঁ মানে অঁ ফটো ফটো আচ্ছা আগবঢ়ালে ভিডিঅ' কৰা নাই আৰু কি কি বস্তু আছে অলপ চাই দিওঁ ৰ'ব বঢ়িয়া বঢ়িয়া লোকেখন অলপ ভিতৰত সোমাব পাৰিম নে তিৱা সাজপাৰ ব্যৱহাৰ আপোনাক অলপ দেখুৱাই দিওঁ সৰু বাবু সেইটো একে ন আহিলোঁ এইটো ৰাখকচোন দোকানবিলাক ক'ত আছা তুমি টাকলাটো আপুনি চাওক অলপ ধুনীয়াকৈ টাকলা খায়া ফৈ ফৈ এই জানুৱাৰী মাহত খাম লোৱা মানে বহুত ডাঙৰ কথা গম পাইছেনে মোৰতো ডেইলি ওলাই খাম জানুৱাৰী মাহত খাম লোৱা মানে বাকী দিনত কি হ'ব
ইফালে মানে আপোনালোকে চাওক ইফালে যাবলগীয়া হৈছে এতিয়া মেধি পিছে গৈ আছে মানে কি হ'ল সিফালে VIP কোনোবা অহা যোৱা কৰি আছে চ' সিফালে মানে যাব দিয়া নাই সেইটো কাৰণে ইফালে যাব দিছে আৰু এঢলীয়া পাহাৰীয়া ৰাস্তাৰ দৰে গতিকে আমি পাইছো কি এই কথাবিলাক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক আমি এই কথাবিলাক আমি অৱগত কৰিব লাগিব মেধিয়ে আৰু এতিয়া ছোৱালীজনীক হেল্প কৰিছে আপোনালোকে দেখি আছে হেৰাই যোৱা সংস্কৃতিসমূহ জনজাতি সংস্কৃতিসমূহ এটা সংখ্যালিক এটা বিভাগ সংস্কৃতি জনজাতি সংস্কৃতি আৰু ঐক্য জনজাতি সংস্কৃতি আৰু ঐক্য যদি এই জনজাতি সংস্কৃতি ঐক্যসমূহ নিশেষ হৈ যোৱা জনজাতি সমস্যাসমূহ মোকাবিলা কৰিবৰ কাৰণে তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে যিসকলৰ যি প্ৰাপ্য অধিকাৰ ন্যায্য যাতে দিয়ে তাৰ কাৰণে সকলোকে আহ্বান জনাই আজি সদৌ তিৱা ছাত্ৰ সন্থা সদৌ মহিলা সন্থা আহ্বানত 20 জনাৰ 3 দিৱসত উদযাপন কৰাৰ কাৰণে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনায় আৰু উদ্যোক্তাসকলৰ প্ৰতি সন্মান জনায় মই ক'বলগীয়া কথাখিনি ইমানতে কৈ মই সমাপ্ত কৰিছোঁ নমস্কাৰ